হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক মই এখন বিয়া দেখুৱাম আৰু এইখন বিয়া আমাৰ কণ্ডলীৰ ঘৰৰ একেবাৰে কাষতে। গতিকে বিয়াখনলৈ আমি গ'লোঁ কাৰণ গুণগুণৰ পৰীক্ষা সেইদিনা শেষ হৈছিলে আৰু শেষ হোৱাৰ কাৰণে আমি বিয়াখনৰ প্ৰত্যেকটো অংশতে ভাগ ল'ব পাৰিছিলোঁ। খুব ভাল লাগিছিল কাৰণ বিয়া এখনত গৈ সকলোবোৰ চালে আৰু একেলগে গাঁৱলীয়া নিয়ম নীতিবোৰ সকলোবোৰ একেলগে থাকিলে খুব ভাল লাগে। নিয়ম নীতি বেলেগ বুলি গাঁৱলীয়া টাউনীয়া বুলি কথা নহয়, তথাপিও মানে একেলগে আমি সকলোৱে একেলগে চালে আৰু একেলগে ফূৰ্তি কৰিলে সেইখিনিৰ নিচিনা আৰু হ'ব নোৱাৰে। নিজৰ পৰিয়ালৰ মানুহবোৰেই হওক বা আমাৰ ওচৰ চুবুৰীয়াবোৰেই হওক, গতিকে চালোঁ আৰু খুব ভাল লাগিল। সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কাৰণ আমি বিয়া ইয়াত যথেষ্ট খাওঁ, কিন্তু খালেও আমি বিয়াখন কেৱল খাবলৈহে যোৱা হয়, নীতি নিয়মবোৰ একেবাৰে চোৱা নহয়। আৰু ইয়াত আমি নোৱা পানী তোলা এই সকলোবোৰ চালোঁ, খুব ভাল লাগিল। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাব কেনে পালে। মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আৰু মই যিমানখিনি পাৰিলোঁ তেওঁলোকক দেখুৱালোঁ, খুব ভাল লাগিলে। আৰু তেওঁলোক দুয়োৰে যুগ্ম জীৱনলৈ আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু শুভকামনা। সেই বিয়াখন দুইজন ককাই ভাই আছিলে আৰু একেখন ৰভাতলিতে দুইজনে দুদিনীয়াকৈ বিয়া পাতিছিলে। আৰু গতিকে আমি খুব এনজয় কৰিলোঁ সকলোৱে। ইমানেই আছিল ভিডিঅ'টো। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব মোৰ ইউটিউব চেনেল পম্পী গাৰ্ডেনিং। থেংক ইউ।